खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां सावथाल फरायसा आफादनि सोमावसारनाया अदालगुरियाव सावथाल हारिखौ सा जनजाति होननानै थांनाय 15 मार्चआव आसाम सरकारनि केबिनेट थिरांथायाव गोजोनाखै सावथाल फरायसा आफादा बिनिखायनो दिनै मोनद' दाबिखौ लानानै सोमावसारदों अदालगुरिनि रायजोआरि लामायाव आखाइ आखाइ बोरला थिर दल नागारा बायदि दामग्रा आइजें लानानै अदालगुरिनि मन'पुर गेलेग्रा फोथारनिफ्राय लानाय सोमावसारनाय हारिमुआरि हानजा सुरनानै अदालगुरि सदरखौ दावबायनानै सोरखारनि बेरेखा स्लगानजों होरसिखावनानै गोमखांहोयो अदालगुरिनि अख्रां बार थाबैनो सरकारा सावथाल फरायसा आफादनि दाबिफोरखौ गनायनानै लायाब्ला दिल्लीयाव थांनानै सोमावसारहैगोन होननानैबो हुमखि होयो। दिनैनि सोमावसारनायाव फरायसा आफादनि मिरु नेहाथारि जिल्ला बिबानगिरि हालामनि दैदेनगिरिफोरजों लोगोसे गोबां गामिनि सावथाल सुबुंफोरा बाहागो लायो। ধারাবাহিকভাৱে আমি বৃহত্তৰ অসমখনত সাঁওতাল জনগোষ্ঠীৰ নিৰাপত্তাৰ খাতিৰত সাঁওতাল জনগোষ্ঠী সংৰক্ষণৰ খাতিৰত দুমাহ ধৰি আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি সদৌ সাঁওতাল ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি সংস্কৃতি প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ আৰু এই সংস্কৃতি প্ৰতিবাদীৰ আয়োজনৰ যোগেদি অসম চৰকাৰে ক'ব বিচাৰিছোঁ যে শোষিত নিৰ্যাতিত সাঁওতাল জনগোষ্ঠীক অসম চৰকাৰে চাহ জনজাতি জাতীয় সন্মিলনীক জাতিগত প্ৰমাণপত্ৰ দিয়াৰ যি অংগীকাৰ যি দায়িত্ব অৰ্পণ কৰিছে তাক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ যি জনগোষ্ঠীয়ে আপুনি 70 বছৰে শোষণ কৰিলে প্ৰতাৰণা কৰে প্ৰবঞ্চনা কৰিলে আৰু গণতান্ত্ৰিক ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে সেই জনগোষ্ঠীটোৱে আজি দলবদ্ধভাৱে ওলাই আহি ৰাজপথত অসম চৰকাৰক আহ্বান জনাব বিচাৰিছে। আমাৰ কলা কৃষ্টি সংস্কৃতি গোটেইখিনি থকা সত্ত্বেও জনগোষ্ঠীটোৰ নিৰাপত্তা বিচাৰিছে, জনগোষ্ঠীটোৰ আত্মপৰিচয়, জনগোষ্ঠীটোৰ স্বাভিমান, জনগোষ্ঠীটোৰ গৌৰৱটো অনাগত দিনত থাকিব নাই তাৰ প্ৰতি শংকিত হৈ জনগোষ্ঠীটোক সংৰক্ষিত যাতে কৰিব লাগে সাঁওতাল হিচাপে তাৰ দাবীত আজি আমি জিলা উপায়ুক্ত ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু সেই স্মাৰকপত্ৰত স্পষ্টভাৱে লিখা আছে যে সাঁওতাল জনগোষ্ঠীক যে চাহ জনগোষ্ঠীৰ যি নামাকৰণ কৰিছে তাৰ পৰা সাঁওতাল জনগোষ্ঠীক আঁতৰাই সাঁওতালক সাঁওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক। সাঁওতাল জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ, যি ভূমিৰ অধিকাৰ আৰু যি ভাষাৰ অধিকাৰ সেই অধিকাৰ প্ৰদান কৰক। অকল সাঁওতাল জনগোষ্ঠীক ৰাজনীতিৰ মেৰপেকত সোমোৱাই সাঁওতাল জনগোষ্ঠীৰ অধিকাৰ পৰা যি বঞ্চিত কৰা চিষ্টেম এই চিষ্টেম অসম চৰকাৰে বন্ধ কৰিব লাগিব। অসম চৰকাৰে 70 বছৰে সাঁওতাল জনগোষ্ঠী শোষিত কৰিলে, প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে আৰু জনগোষ্ঠীটোৰ যি ৰাজনৈতিক অধিকাৰ, জনগোষ্ঠীৰ যি জনজাতিকৰণৰ অধিকাৰ তাৰ পৰা যি বঞ্চিত কৰাৰ যি ষড়যন্ত্ৰ তাক কিন্তু সদৌ সাঁওতাল ছাত্ৰ সন্থাই চাই নাথাকে। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ সময় থাকোঁতে অসম চৰকাৰে সজাগ হওক, সচেতন হওক আৰু জনগোষ্ঠীটোৰ যি দাবী সেই দাবীৰ প্ৰতি আলোচনা আয়োজন কৰক। অন্যথা সদৌ সাঁওতাল ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ যি আত্মপৰিচয়, জনগোষ্ঠীটোৰ নিৰাপত্তা সেই জনগোষ্ঠীটোৰ আত্মপৰিচয় আৰু নিৰাপত্তাৰ কাৰণে আমি মানৱ অধিকাৰ আয়োগলৈ যাবলৈ সাজু হৈছোঁ আৰু জনগোষ্ঠী যে বৃহত্তৰ অসমত একেটাই সংবিধানত চলিছে আৰু তাৰ এই চলা সত্ত্বেও আজি অসমৰ সাঁওতালসকল যে বঞ্চিত হৈছে এই কথা প্ৰমাণ কৰিবৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰিবলৈ সাজু হৈছোঁ আৰু অনাগত দিনত এই সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নামাকৰণে বঞ্চিত কৰা যি শোষণ ব্যৱস্থা, জনজাতিকৰণৰ পৰা যি বঞ্চিত কৰাৰ ব্যৱস্থা এই ব্যৱস্থাৰ প্ৰতি সদৌ সাঁওতাল ছাত্ৰ সন্থাই এই কথাকো দিল্লীলৈকে লৈ যোৱাৰ এক পৰিকল্পনা ৰচনা কৰিছোঁ। আজি চাওক এই কথাই আমি অসম চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে সাঁওতাল জনগোষ্ঠীক আপুনি শোষণ কৰিলে, প্ৰতাৰণা কৰিলে, আজি চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰিব বিচাৰিছে সেই জনগোষ্ঠীটোৰ স্বাভিমান, সেই জনগোষ্ঠীৰ আত্মপৰিচয় আজি ধনুকাৰ কাবাক আক্ৰমণ কৰিবৰ কাৰণে নহয়, আমি জনগোষ্ঠীটোৰ যে আমাৰ কলা কৃষ্টি এইবোৰ যে আমাৰ সংস্কৃতি এইবোৰ যে আমাৰ বাদল বাজনা এই বস্তু আমি অসম চৰকাৰক দেখুৱাব বিচাৰিছোঁ। আপুনি কাক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিব বিচাৰিছে? যি জনগোষ্ঠীয়ে আপোনালোকক ভোট দিলে, চৰকাৰ বনালে, যি জনগোষ্ঠীয়ে খাজনা দি অসম চৰকাৰ চলাইছে সেই জনগোষ্ঠীক যদি অসম চৰকাৰে চিনি নাপায় আজি এই এনেকৈ সাঁওতাল জনগোষ্ঠী তলে তলে ওলাই আহিব আৰু সাঁওতাল জনগোষ্ঠী নিজৰ আত্মপৰিচয় দিবৰ কাৰণে আমি ৰাজপথ নহয় আমি দিল্লী দিছপুৰলৈকে যাবলৈ সাজু হৈছোঁ। কিন্তু